नमस्कार। आप सभी को आसाम से सत्यरंजन बरा की नमस्कार। नमस्कार। हमारा तरफ से आपको बहुत बहुत स्वागत है। बोलिए क्या कहना चाहते हो आप? আজি এটা কথা মই স্বীকাৰ কৰিছোঁ। সঁচাকৈ সঁচাকৈ মই সত্যৰঞ্জন বৰা নিৰ্লজ্জ। হাই গাইজ, আজি আমাৰ লগত আছে সত্যৰঞ্জন বৰা। আজি আমি সত্যৰঞ্জন বৰাকে কেইটামান প্ৰশ্ন সুধিম। চাওঁ সত্যৰঞ্জন বৰা আমাৰ মাজতে কেনেকুৱা প্ৰতিভা আগবঢ়াই দিয়ে। আমাৰ লগতে সঁচাকৈ সত্যৰঞ্জন বৰা আছে আজি। আপুনি কোন? আপোনাক এটা প্ৰশ্ন সুধিম। আপুনি কোন? মোৰ লাজ বোলা বস্তুটো সঁচাকৈয়ে নাই। কাৰণ অকণমানো যদি মোৰ লাজ থাকিলেহেঁতেন তেতিয়াহ'লে ইমান গালি খোৱাৰ পিছতো, ইমান তিৰস্কাৰ কৰাৰ পিছতো বিদেশীবোৰেতো কৰিবই, মুছলমানে কৰিবই। কাৰণ অন্য যিসকল সনাতন হিন্দু সত্তাৰ পৰিপন্থী, অসমীয়া জাতীয় জীৱনৰ জাতীয় চিন্তাৰ পৰিপন্থী, অসমীয়া ভাষাৰ পৰিপন্থী, তেওঁলোকেতো মোক গালি পাৰিবই, তিৰস্কাৰ কৰিবলৈ। কিন্তু মোৰ নিজৰ মানুহ বুলি ভবা সেই অসমীয়া মানুহখিনিয়ে, মোৰ আপোন বুলি ভবা সনাতন হিন্দুৰ বিভিন্ন সঁচাকৈ মই সত্যৰঞ্জন বৰা নিৰ্লজ্জ। আপুনি নিৰ্লজ্জ কিয়? মোৰ লাজ বোলা বস্তুটো সঁচাকৈয়ে নাই। যে নহয়, কিয় আপুনি নিৰ্লজ্জ? আপুনি নিলাজ কিয়? সঁচাকৈ আপুনি নিৰ্লজ্জ আৰু নিলাজ কিয়? আপোনাক অসমবাসী ৰাইজে কিয় আপোনাক বেয়া পায় নেকি? সঁচাকৈ মই সত্যৰঞ্জন বৰা আপুনি নিৰ্লজ্জ। বা আপুনি সঁচাকৈ নিৰ্লজ্জ নেকি? ঠিক আছে, তেনেহ'লে এটা কাম কৰক। আপুনি এনেকুৱা কথা নক'ব। আপোনাক ভাল যাতে পায় মানুহে, সেনেকুৱা কথা বতৰা কৈ থাকক। আপুনি নিৰ্লজ্জ হ'ব নালাগে। আপুনি ভাল কথা, আপোনাৰ সমাজৰ কাৰণে ভাল চিন্তাধাৰাত আগুৱাই যাওক। আপোনাক ভাল পাব মানুহে। আপুনি নিৰ্লজ্জ হ'ব নালাগে। সঁচাকৈ মই সত্যৰঞ্জন বৰা নিৰ্লজ্জ। মোৰ লাজ বোলা বস্তুটো সঁচাকৈয়ে নাই।